পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাই চুইফ্ট, যাৰ গতিবেগ সৰ্বোচ্চ 169 কিলোমিটাৰ। দিনটো বেছিভাগ সময় উৰিয়েই কটায় এই চুইফ্ট চৰাইবিধে। অসমতো আছে চুইফ্টৰ এক প্ৰজাতি, এছিয়ান পাম চুইফ্ট বা বতাহী চৰাই। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চুইফ্টৰ এক বিশাল কলনী। নমস্কাৰ, মই ধ্ৰুৱশ্ৰী বৰুৱা। মই বৰ্তমান আছোঁ নুনমাটি ৰিফাইনেৰীৰ সন্মুখত। মোৰ পাছফালে আপোনালোকে দেখিছে নুনমাটি ৰিফাইনেৰী, আৰু এই নুনমাটি ৰিফাইনেৰীতে আছে এছিয়ান পাম চুইফ্টৰ এক বিশাল কলনী। দৰ্শকসকলে স্ক্ৰীণত যি দৃশ্য প্ৰত্যক্ষ কৰিছে, এয়াই হ'ল বতাহী চৰাই বা এছিয়ান পাম চুইফ্ট। এয়া বাদুলি বুলি ভুল নকৰিব, এয়া চৰাইহে। তালপাতৰ তলফালে এনেদৰে বাঁহ সাজে এই এছিয়ান পাম চুইফ্ট বা তাল বতাহী চৰাই। আপোনালোকে জানি হয়তো আচৰিত হ'ব, উৰি থাকোঁতে এই চৰাইবিধে গছৰ ছাল বাকলিৰ অংশ, চৰাই পাখি আদি সংগ্ৰহ কৰি মুখৰ লেলাৱতিৰে বাঁহ সাজে। ই দিনটোৰ বেছিভাগ সময় যিহেতু উৰিয়েই কটায়, উৰি থাকোঁতেই খায় আৰু উৰি থাকোঁতেই জোৰ পাতে বা মিলনত লিপ্ত হয়। সাধাৰণতে ফৰিং, জিয়া, গাগিনী আদি সৰু সৰু পোক পতংগ এই তাল বতাহীৰ খাদ্য। চৰাইবিধৰ গড় গতিবেগ 25 কিলোমিটাৰ, কিন্তু যেতিয়া খাদ্যৰ সন্ধানত ই চুঁ মাৰি নামি আহে, সেই সময়ত ইয়াৰ গতিবেগ গড়ে 111 কিলোমিটাৰ হয় বুলি পক্ষীবিদসকলে ব্যক্ত কৰিছে। আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই চৰাইবিধ সাধাৰণতে সেইবোৰ অঞ্চলতে থাকে যিবোৰ অঞ্চলত পোক পতংগ বেছিকৈ পোৱা যায়। এইখিনিতে আন এক গুৰুত্বপূৰ্ণ কথা, আমাৰ অসমত বা ভাৰতবৰ্ষত বতাহী চৰাই 3টা প্ৰজাতি পোৱা যায়। ইতিমধ্যে যিটো এটা প্ৰজাতিৰ নাম কৈ গ'লোঁ, এছিয়ান পাম চুইফ্ট বা তাল বতাহী চৰাই। আন দ্বিতীয় প্ৰজাতিটো হ'ল হাউচ চুইফ্ট বা ঘৰ বতাহী, আৰু তৃতীয় প্ৰজাতিটো হ'ল হিমালয়ান চুইফ্টলেট। আচলতে নুনমাটিত তেল শোধনাগাৰৰ চৌহদত এনে বহুত তাল গছ আছে, যিটো নিৰাপত্তাজনিত কাৰণত আমাৰ ইয়াত ফটো ল'বলৈ নিদিয়ে, গতিকে এই সকলো দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিম। কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেদৰে এছিয়ান পাম চুইফ্ট বা তাল বতাহী চৰাই বিশাল কলনী সজাটো প্ৰকৃতিপ্ৰেমীসকলৰ বাবে অতি আনন্দৰ বিষয়। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিবলৈ, লাইক কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।